মুঠতে এইটো শিকাই মেলি এবাৰ বিহু বোৱাৰী দিয়ে আনি দিব লাগে। বিয়া পাতিলে কিজানিবা বাৱে হয় আকৌ। ৰাতি বিহুলে নেযাং বুলি নকবি, মৰম ছোৱালী নেযাং বুলি নকবি। মই হৈছোঁ গাঁৱলীয়া ভূত, বুজি নাপাং আধুনিক ছোৱালীৰ মনৰ কথা। আগতে প্ৰেম কৰিছিল লুকাই চুৰ কৰি, এতিয়া প্ৰেম কৰে ভেলেণ্টাইন ডে পাতি। পিতাই কৈছিল বোপাই তই নপৰিবি প্ৰেমত, প্ৰথমে বাৰী পিছত নাৰী, ৰাখিবি তই মনত। এইদৰে গ'ল দিন, টিচৰ দেউনা কৰিলোং পাৰ, লগৰবোৰে মাক বাপেক হ'ল, মোৰহে খৰাং পৰিল কপাল। গতিকে ৰাইজ এইবাৰ পৰি নাথাকোং পিছ, ৰঙালী বিহুত এজনী পতাম, ফেচবুকত একাউণ্ট খুলিলোং মই আজি। আকৌ ভাবিছোং জীৱনটোকে ৰিষ্টাৰ্ট মাৰি দিম নেকি, বৰ বেয়াকে হেং মাৰিছে ঐ। গধূলি হলে সেই গেলা হবা খাবি, এতিয়া মাথা হেং মাৰিছে হা। বাই ঐ বাই, কিটোহে কৈছ? ভাত খালিয়ে নাই কিটোহে? কোন ঐ? অ ভনী, ক'ত ভাত খাই ক? সিজাব লাগিছেহে ক। ৰাতিপুৱাই এই বাপেক পুতেকখনক পে 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 নকৰিলে নহয় নহয়। কটিয়াই পিনি ৰাতি এডোখৰতে ঘৰ সোমাবহি ক। সেইবোৰনো এতিয়া কথা না, আগৰ পাই সেনেকুৱাইচোন। আমাৰ যে কবলৈ এৰিলোঙে, কৈ কৈ আমনিহে লাগিলে আৰু। হাই ক বাই, কথা খাই কবলৈ আহিছিলোং। কাকা পথাৰ ৰাতি বিহু চাবলৈ যাম কন ন বাই? ইয় ভনী, ইমান আগতীয়াকে কৈছহি যে? ইয় আগতীয়াকে নকলে আকৌ পিছত কবি যে আগতে কব লাগিছিলে ক বুলি। যি হলো এবাৰ কি তাৰিখেহে পাতিব ৰাতি বিহু? এবাৰ হেৰি ক 23 এপ্ৰিল তাৰিখে পাতিব হেনো, 3 নং কাকপথাৰত। ইয় তাতহে পাতিব তাৰমানে? বাৰু হ'ব দেই, আমাৰ মমাহঁতৰ ঘৰ আছে ক তাত। সেনেকে যে বাই থকাকে যাম ক ন? হয় ক ভনী, জানিছ ভনী দিনবোৰ এনেকুৱা খৰকে যোৱা নিচিনা পাইছো মই। ইয় হয়তো ক, খেতি কৰি উঠা কেইদিন হৈছিলেনো ন? চাক আকৌ বিহু পিছত পথাৰ ৰুব হ'বই আৰু। ভনী সময় গতিশীল বোলে যে, শেষাই ক। হাই ক ভনী, আমাৰ ল'ৰাটো বয়স হ'ল, বোৱাৰী এটিও লাগে। এবাৰ বিহুত লগৰবোৰৰ লগত যাব কৈছোং ক। আমাকো এইটো অকামিয়া যে, ছোৱালীলে ভয়হে কৰে। তই একো চিন্তা নকৰিবি, মই থাকোঁতে। কেনেকুৱা ডিজাইনৰ ছোৱালী লাগে মোক কবি। মই বোৱাৰীহে আনিম দেই খুই, ইমান ধুনীয়া ধুনীয়া বোৱাৰী আছে আকৌ। মায়ে মোক সদায় বোৱাৰী আনিবলৈহে কৈ থাকে। ভনী খালে এইটো আজি অকৰা পোচাটো এইটো। তই ছোৱালীয়ে আনিবি, তই অনাৰ পিছতহে মোৰ বোৱাৰী হ'ব ক। এনেকুৱা অকৰা ল'ৰা থাকে না। সেইকাৰণে ক বাই, লগৰবোৰৰ লগত অলপমান ওলাব দিব লাগে ক। সেই ওলাব দিবিনে আকৌ মদাহী ভাঙোৱাটো হ'ল। মুঠতে এইটো শিকাই মেলি এবাৰ বিহুত বোৱাৰী দিয়ে আনি দিব লাগে। বিয়া পাতিলে কিজানিবা বাৱে হয় ক। শেষাই কৰিব লাগিবতো।